নমস্কাৰ, মই প্ৰিয়াংকৈ আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে আপোনালোকৰ যি লাখপতি বাইদেউৰ ধন ইতিমধ্যে 1 এপ্ৰিলৰ দিনাখনি দিয়াৰ কথা আছিল। হয়তো আপোনালোকে 1 এপ্ৰিল দিনাখনি সেই লাভ কৰিবনে তাক লৈ আপোনালোকৰ মনত প্ৰশ্ন উদয় হৈ আছে নিশ্চয়। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৱগত কৰিছে যে আপোনালোকৰ 1 এপ্ৰিল দিনাখনি কি হ'ব, তেওঁ যিটো অফিচিয়েলি ডেট অফ বাৰ্থ হয় সেইবাবে তেওঁ কি বিহালীলৈ যাম বুলি অৱগত কৰিছে। আৰু তেওঁৰ ৰিয়েল ডেট অফ বাৰ্থ হয় 1 ফেব্ৰুৱাৰী। আৰু সেইদিনাখন তেওঁ বিহালীলৈ যাম বুলি অৱগত কৰিছে। তেওঁ লাখপতি ধন দিম বুলি তেওঁ অৱগত কৰা নাই। আৰু বিশেষ কেইদিনমানৰ পাছতে আপোনালোকৰ যি লাখপতি বাইদেউৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু তেওঁ ইতিমধ্যে 1 এপ্ৰিল দিনাখনেই যে সেই লাখপতি বাইদেউৰ ধন দিম বুলি তেওঁ অৱগত কৰা নাই ইতিমধ্যে। আৰু ক'বলৈ গ'লে এতিয়া 40 লাখ মহিলাই যি লাখপতি বাইদেউৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব, তাৰে প্ৰথম পৰ্যায়ত 29 লাখ মহিলাই সেই ধন প্ৰথম পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হ'ব। আৰু জিলাৰ পৰ্যায়ত প্ৰথমতে বাছনি কৰা হ'ব। জিলাই জিলাই প্ৰথমতে এখন কমিটি গঠন কৰি দিয়া হৈছে ইতিমধ্যে। সেই কমিটিখনে সেই লাখপতি বাইদেউসকলক বাছনি কৰি সেই ধন 10,000 টকাকৈ ধন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই 10,000 টকা যেতিয়া প্ৰথম পৰ্যায়ত দিব, আপোনালোকে এটা ব্যৱসায় কৰিব পাৰিব। আৰু ব্যৱসায় কৰি যদি আপোনালোকে ছাকচেছফুল হয়, তাৰপিছত আপোনালোকৰ ছেকেণ্ড পৰ্যায়ত আৰু চৰকাৰে আপোনালোকক ধন দিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে সেই টকা যিটো পাব, এইটো এটা ভাল কামত খৰচ কৰিব বুলি মই ভাবিছোঁ। অসম চৰকাৰখনে আপোনালোকক এটা ভাল সুবিধা দি আছে। আপোনালোকে এই সুবিধাটো নেহেৰুৱাব আৰু ভাল কাম কৰিবলৈ আপোনালোকে উৎকণ্ঠা হৈ বাট চাব, অৰ্থাৎ ভাল কাম কৰিবলৈ চেষ্টা কৰিব। দ্বিতীয়তে আপোনালোকক ক'ব বিচাৰোঁ যে আত্মনিৰ্ভৰশীল অসমৰ যি আবেদন প্ৰক্ৰিয়া ইতিমধ্যে হৈ আছে, যিসকল ব্যক্তিয়ে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত অনলাইন কৰা নাই, সেইসকল ব্যক্তিক ইতিমধ্যে অনলাইন কৰিবলৈ তেওঁ কৈ আছে যে অনলাইন আপোনালোকে কৰি ল'ব। আৰু অসম চৰকাৰখনে 2 লাখ টকাকৈ আপোনালোকক দিছে ভাল এটা কাম কৰিবৰ বাবে। আপোনালোকে ভালকৈ চেষ্টা কৰিব, ভাল কাম এটা কৰিব। আৰু 2 লাখ টকা পালে আপোনালোকে হয়তো এটা ব্যৱসায় ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সহজ বা সুবিধা হ'ব। গতিকে আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইন কৰা নাই, কৰি ল'ব। 28 ফেব্ৰুৱাৰী সম্ভৱ, 28 ফেব্ৰুৱাৰী আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া সমাপ্ত হ'ব। আপোনালোকে ভালদৰে কৰি ল'ব বুলি ভাবিছোঁ। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ যে যিসকলে আছাম পুলিচৰ ক্ষেত্ৰত, আছাম পুলিচ কনষ্টেবলৰ যিসকলে ফিজিকেল আৰু মেডিকেল কোৱালিফাই হৈ আছে, তেওঁলোকৰ বাবে খুব কম সময় আছে। তোমালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰিব, মেৰিট লিষ্ট বনিব, আৰু তাৰপিছত তোমালোকৰ এক্সাম হ'ব। আৰু এক্সামবোৰ হোৱাক লৈ তোমালোকৰ বেছি দিন নাথাকিব, কাৰণ এডমিট দিয়াৰ পিছত তোমালোকৰ খুব সম্ভৱ এসপ্তাহৰ ভিতৰত তোমালোকৰ এক্সামসমূহ পাতি দিয়াৰ চান্সটো খুবেই বেছি আছে। গতিকে তোমালোকে ইমান দিন পঢ়িবলৈ পাই আছা যেতিয়া, তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা। এটা চাকৰি পাবলৈ কিমান কষ্ট তোমালোকে হয়তো গম পাইছাই। ভালদৰে প্ৰিপেৰেশ্যনটো কৰি থাকা। তোমালোকে হয়তো ভাবিছাই যে মই ইমানত আহি যাব মাৰ্কছ, সেইবাবেতো তোমালোকে পঢ়ি আছে। গতিকে তোমালোকে ভালদৰে এতিয়া প্ৰিপেৰেশ্যন কৰি থাকা। আৰু ADR ক্ষেত্ৰত ক'বলৈ গৈছোঁ যে ADR ক্ষেত্ৰত মাৰ্চৰ পহিলাতে তোমালোকৰ যি ADR গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টসমূহ দিব। যিসকলে ভাইবা বা স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰি আছে, প্ৰিপেৰেশ্যন চলাই আছা, তোমালোকে প্ৰিপেৰেশ্যন চলাই থাকা। কাৰণ গ্ৰেড 3 ক্ষেত্ৰত ক'ব বিচাৰোঁ যে তোমালোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব। কম্পিউটাৰ স্কিল টেষ্ট গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰীও হ'ব, BA লেভেলৰখিনিৰ কাৰণেও হ'ব। গতিকে তোমালোকে কম্পিউটাৰ যি স্কিল টেষ্ট ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা। আৰু ভাইভাৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ যে গ্ৰেড 4 ভাইভাৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ, যিসকলে ভাইভাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰা, নিজস্ব যিখিনি জ্ঞান, এই জ্ঞানখিনি আয়ত্ত কৰি থাকা, তেতিয়াহে তোমালোকে, কাৰণ এইবাৰ 5 মাৰ্কছ আহিছিলে নহয় যোৱাবাৰ, এইবাৰ ভাইভাৰ ক্ষেত্ৰত 15 মাৰ্কছ অহাৰ চান্স আছে। কাৰণ ভাইভাই তোমালোকক বহুত মহত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু মই ক'ব বিচাৰোঁ যে গ্ৰেড 3 ক্ষেত্ৰত তোমালোকৰ 25 মাৰ্কছে তোমালোকৰ এটা চাকৰি পোৱাৰ ক্ষেত্ৰত বহুতো সহায় সহযোগিতা আগবঢ়াব বুলি মই ভাবিছোঁ। তোমালোকৰ মাজত এইটোৱে মই সৰু এটা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা, এটা ভাল চাকৰি পাবৰ কাৰণে তোমালোকে সক্ষম হ'ব পাৰিবা বুলি মই ভাবিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।